আমাৰ ঘৰত এতিয়া ধান মাৰিব এতিয়া মেচিনখনে ঠিক কৰি আছে এয়া মাৰি আছে এইফালৰ পৰা সোমোৱাই দিয়ে ইফালে ইলেগে খেৰবোৰ ওলাই যায়গে কোৱাডাল ছিঙি যাব চাগে এইফালে সোমোৱাই দি আছে এইফালে লাষ্ট ইমান ধূলি ধান বহুত আছে মাৰিবলৈ সেইফালে লাহ লাহ কৰি আছে ফুলবোৰ গ'ল আৰু সেয়া তৎক্ষণাতে হৈ যায় ঘণ্টাত বোলে 1200 ঘণ্টা নালাগে
দম হৈ গৈছেগৈ একেবাৰে সেই কাৰেণ্টৰ ৱাৰকেইডাল
এইটো বহি ল'লে একেবাৰে এইখিনি ধান এইখিনি বৰা ধান এইখিনি বেলেগ ধান আছিলে কাৰণে বস্তাটো ভৰাই দিলে একেবাৰে খেৰ হৈ সাৰাই হৈ দিবলৈ গাঁৱত দাদাহঁত আহিছিলে কাৰেণ্টটো ৱাৰ ছিঙিলে খেৰ পৰি পান এখন দিয়া